সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই পেৰা বনাব লৈছোঁ মেৰিগোল্ডৰ পৰা। ভাবিলোঁ ইউটিউবতে এনেকৈ মোৰ ভিডিঅ'টো দি থওঁ, আপোনালোকেও মোৰ ভিডিঅ'টো চাই বনাব পাৰিব। একেবাৰে সহজ পদ্ধতি। প্ৰথমে মই বিস্কুটখিনি গ্ৰাইণ্ডাৰত গুড়ি কৰি ল'লোঁ। গ্ৰাইণ্ডিং হোৱাৰ পাছত এটা পাত্ৰত মই এনেদৰে ধুনীয়াকৈ উলিয়াই ল'ম। এতিয়া মই ইয়াত পাউডাৰ গাখীৰ ইউজ কৰিম 2 চামুচ। এইটো অপচনেল হয়, আপোনালোকে ব্যৱহাৰ নকৰিব পাৰে, কিন্তু কৰিলে খাবলৈ অলপ বেছি ভাল লাগে। 2 চামুচ ইয়াত এড কৰিছোঁ। ভালদৰে মিক্স কৰি হোৱাৰ পাছত মই ইয়াত দিম চুগাৰ এড কৰিম আধা কাপ, যিহেতু 2টা লেয়াৰ দিছিলোঁ মেৰিগোল্ডৰ। তাৰ পাছত মিক্স কৰি ল'ম আকৌ। চেনিখিনি গ্ৰাইণ্ডাৰত আপোনালোকে গুড়ি কৰি ল'ব। গুড়ি কৰি ভালদৰে আকৌ মিক্স কৰিব। মিক্স কৰি হোৱাৰ পাছত এতিয়া এচামুচ ঘি মই ইয়াত এড কৰিম আৰু ভালদৰে এনেকৈ সানি ল'ম। ঘি এড কৰাৰ পাছত এতিয়া গাখীৰ এড কৰিম। গাখীৰ অলপ অলপকৈ এড কৰিব আৰু যেনেকৈ আমি আটা মঠো তেনেদৰে মঠিব লাগিব। এয়া এতিয়া মোৰ মঠি হৈ গ'ল, আপোনালোকে দেখিব পাইছে। বল বনোৱাৰ আগত আপোনালোকে হাতত ঘি অলপ লগাই ল'ব, তেতিয়া খাবলৈ পাছত বেছি ভাল হ'ব। এয়া দেখিছেনে মোৰ অলম'ষ্ট হৈ গৈছে। আপোনালোকে নিজৰ পচন্দৰ অনুসৰি চাইজ দিব পাৰে, ডাঙৰ দিয়ে নে সৰু দিয়ে। এতিয়া আপোনালোকে পেৰা খাবলৈ বোকাখাট নগ'লেও হ'ব, ঘৰতে আপোনালোকে পেৰা বনাই খাব পাৰিব। মেৰিগোল্ডৰ পৰা এয়া পেৰা বনালোঁ, খাবলৈ খুব টেষ্টি হৈছে। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী চাইজবোৰ দিব পাৰে। একেবাৰে সৰু সৰু দিছোঁ চাইজবোৰ, কাৰণ মিঠা বস্তু মানুহে বেছিকৈ খাই বেয়া পায়, সেইকাৰণে সৰু সৰু কৰিছোঁ। এইকেইটা অলপ ডাঙৰ ডাঙৰ হৈছে, ইমানো ডাঙৰ হোৱা নাই বাৰু। আপোনালোকে যদি ভাল পালে তেন্তে ঘৰতে ধুনীয়াকৈ বনাব পাৰিব। একেবাৰে সহজ, ঘৰত থকা বস্তুৱে ইয়াত চব প্ৰয়োজন হয়। তো মোৰ পেৰা বনোৱা হৈ গ'ল আৰু মোৰ এইবাৰ ফাৰ্ষ্ট টাইম হয়, তথাপিতো বহুত ভাল হৈছে আৰু খাবলৈও ভাল হৈছে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাইছে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু নতুনকৈ অহাসকলে যাতে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিয়ে। আজিলৈ সকলোকে বাই বাই।